কেনেকুৱা কৰি পেলালে চাওক তই ভাল নহ'লে বেছিকৈ নমস্কাৰ হ'ল মনোজ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলতো আজি হোলী সকলোকে মোৰ ফালৰ পৰা হোলী শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এইফালে সিহঁতি আহি আছে ফাকুৱা সানিবলৈ আৰু আজি সিহঁতি চবক কাক কাক সানিলি কওঁ বা আৰু কাক কাক সানিলি তই কাক কাক সানিলি সানিবি ৰ চবকে সানিলি ঘৰত সানিলি নাই সানিলি দাদা খানিমগৈ বৈ মানে খানিম বেয়া দাদাক মনে মনে খানিম বেয়া শুই আছে হয় নাই মনে মনে খানিম দে মোক মই শুই আছে না সঁচাকৈ দাদা আৰু অকণ দে অঁ বছ বছ আজি দাদা আকৌ খানিমগৈ বৈ ৰাতিপুৱা শুই উঠি একদম এহেঁতি সানিবলৈ আহিলে আৰু এতিয়া ইহঁতৰ ককায়েকক মই সানিবলৈ আহিছোঁ তো চাই থাকিব আজি ভিডিঅ'টো শেষলৈকে আৰু আজি মই এতিয়া স্কুললৈ যাম মানে তেওঁ চাই থাকক চাওক গাইছ পলালে আৰু বন্ধুসকল মানে আজি ফাকু খেলি 10টামান বজাত স্কুললৈ যাম মানে স্কুলৰ কিবা গুণোৎসৱৰ পৰা কিবা জেওৰা দিব লাগে সেইকাৰণে ল'ৰা ছোৱালীক মানে ছোৱালীক নাই উঠা ল'ৰাবোৰক মাতিছোঁ তো আমি যাম আৰু এতিয়া সেই সময়তে খেলি লওঁ আৰু চাই থাকক যিহেতু এটাকতো সানিব নোৱাৰিলে পলালে আৰু সিহঁতি ঘূৰিয়ে ফুৰিছে যা যা সানগৈ যা বছ বছ হ'ব দে দাদা তই এটা ভাল নহ'লে বেছিকৈ সানি মই এইদৰে এনেকৈ ফুটা দিম মানে পলালে আকৌ বেছি হ'ব অঁ পলা নহয় নহ'ব তোৰ ফটোৱাই নাই আহি গাড়ীত নাই ফাকুৱা নাই তই খুলি দে এই দূৰ পৰিস্থিতি চাওক কেনেকুৱা হৈছে তোৰ পৰিস্থিতি তই লুকাবলগীয়া আছে ফাকুৱা ভাই হ'ব দে মই দে মই তই দে এইখন আকৌ নমাই দে খালি হ'ল হ'ল মোৰ ফাকুৱাও নাই আৰু তই কেতিয়া যে ফচিলি আৰু মোৰ ফালতে পৰিলি হৈ গ'ল তই দুখন পলাই আছিলে আৰু এতিয়া তাক দৌৰি দৌৰি বা খেদি একেবাৰে একদম গাড়ীৰ ভিতৰত তাক সানিলোঁ আৰু এতিয়া আৰু অলপ দেৰি পিছতে গা পা ধুই স্কুল যাম আৰু স্কুলত গুণোৎসৱৰ কিবা কাম আছে আৰু সেইকাৰণে এতিয়া আৰু কাক কাক সানিম তো বন্ধুসকল ফাকুৱা চাকা খেলি আহিলোঁ আৰু এতিয়া চাইকেল লৈ গৈ আছোঁ আমাৰ গাঁৱৰ মাজলৈ মানে এইফালে আমাৰ গাঁওখন আছে এইফালে অকণ গ'লে আমাৰ নামঘৰটো পায় আৰু তো তাত মোৰ কিন্তু আজি ফাকুৱা এপেকেটো নাই মানে তাৰ কিনাও নাই লোকৰ ফাকুৱাই খেলি আছোঁ আৰু তো চাওক দেখুৱাই আৰু এইটোৱে আমাৰ নামঘৰটো মানে নামঘৰটো এতিয়া বনাই আছে হোৱাগৈ নাই চাই আৰু গাঁওখন এপাক দি আহিছিলোঁ আৰু বাটতে সৰু ল'ৰা ছোৱালী কেইটামান পালে কি গতি কৰিলে চাওক পলাম বুলি ভাবিছিলোঁ গাঁতটোত সোমাই গ'ল চাইখন পলাব নোৱাৰিলোঁ আৰু তো চাই লওক কি হ'ল ফোনত নেমা মোক সানিবলৈ দে আকৌ তহঁতক Happy Holi.
তো এতিয়া মোক খানিলে মোক খানিবলৈ অকণ দে তহঁতক তো মোক খানি লওঁ ৰ এতিয়া আগতে খান মই পলাব লাগিব সিহঁতক পাম তো মানে সিহঁতি যাবলৈ দিয়া নাই এসোপামান ল'ৰা ছোৱালী ৰৈ আছে আৰু মানে এতিয়া স্কুল যাবও হ'ল মই বোলো গা পা ধুওঁগৈ যদি যাবলৈ দিয়া নাই বহুত পলাই থ'বলগীয়া হৈছে তো চাই থাকোঁ দেখুৱাই আছোঁ তো সিহঁতি গোটেইৰ পৰা সানিবলৈ গৈ আছে এনেকুৱা কৰি পেলালে চাওক শেষ মই শেষ তো এতিয়া যাওঁ গা ধুওঁগৈ আৰু তো একেবাৰে স্কুলতে লগ পাম তো আজিতো যোনটো পলাই সানিছিলে খানিলোঁ দেখিলে তো চাই 2 hours later তো বন্ধুসকল এতিয়া গা পা ধুই চাইকেল লৈ এতিয়া স্কুললৈ ওলাই আহিলোঁ আৰু এতিয়া প্ৰথম যাম মই অমলান্ত হ'লে আৰু অমলান্ত হলত গৈ তাক লগত লৈ স্কুললৈ আহিম মানে তাতো বাঁহ কাটিবলৈ আছে তো বাঁহ কাটিব পাৰোঁ তাতে তো তাত কি হয় গৈ দেখামগৈ তো এতিয়া আছিলে গৈ আছোঁ তো চাইকেল লৈ তো ব'লক আৰু মই এতিয়া আহি আছোঁ মানে বহুত ভয় আহি আছোঁ মানে কি হ'ল তো সকলোৱে খানিবলৈ ৰৈ আছে চাৰি বহুত আছিলে তো এতিয়া সিহঁতি গ'ল বাৰু চাৰি বাইক লৈ অকণমান আছিলে তো সিহঁতি গ'ল চব তো এতিয়া মানে মনে আৰু লাহে লাহে গৈহে আছোঁ আৰু তো এইটো চাইডে মই সোমাই দিম সুখীয়াদৰ ঘৰ তো চাওক আমি অমলান্ত ঘৰ পালোহি আৰু এতিয়া সিহঁতে বাঁহ কাটিলেগৈ তো এতিয়া বাঁহকেইটা আনি লওঁগৈ তো এইফালে ক'ত চাবা তো এইফালে শশাংক মই আনিমগৈ সিহঁতি তোমাক আনিলা হয় নাই লৈ আহিব পাৰা তহঁতি কেলে নাই বেগীটা কেলে নাই লৈ আহিব পাৰা বৈ তই আমাৰ এটা লৈ আহোঁগৈ তো হৈ যাব পাৰিবিনে তই আনিব কষ্ট কৰিব পাৰা জানো বৈ তো এতিয়া শশাংকে আগত ধৰি গৈছে আৰু মই পিছে ধৰি গৈ আছোঁ পাৰিছ নাই ৰ 1 hour later গেটখন এইখন আৰু এইফালে আহি ইয়াতে চাইকেল থওঁ আৰু এইখনে আমাৰ মই পঢ়া স্কুলখন আৰু চাওক এইফালে পানী টেংকিটো আছে আৰু এই ঘৰটো হৈছে প্ৰিন্সিপাল ছাৰ ৰুম আৰু মই এদিন স্কুলৰ ভিডিঅ' ভালকৈ বনাম তো চাই থাকিব এতিয়া ভাত চাত খাই হৈ গ'ল আৰু সিহঁতি এতিয়া বহি আছে আৰু সেইফালে অমলানে পাতি আছে সেইফালে বাছো এতিয়া ব্লগত লোৱা হয় নাই তো বাছৰি লাষ্ট কৰে আৰু এইফালে ছাৰহঁতে হেৰি কৰি আছে তো আমাৰ স্কুলখন মই আগফালকৈ ভালকৈ দেখুৱাইছোঁ বোৰক আমাৰ স্কুলখন চাওক এনেকুৱা মানে বন্ধ মানে কাম হৈ আছে তো আগচাইডটো এনেকুৱা তো এদিন স্কুলৰ ব্লগটো মই ভালকৈ দি দিম আৰু আজিলৈ ভিডিঅ'টো বনাইছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেল যদি নতুনকৈ আছে প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিব তো আজিলৈ বাই বাই আৰু সকলোকে শেষত হেপী হলি